আজি তোমাৰ জন্মদিন ন বাৰ্থডে তোমাৰ হেপী বাৰ্থডে আজি আমাৰ বেটাৰ জন্মদিন একে ফুলি আছে অলপ চেটকে নতুন কাপোৰ পিন্ধিব আৰু পাপা নাই ন এবাৰ হয় পাপা নাই এবাৰ সেলিব্ৰেট কৰিবৰ কাৰণে পাপা নাই এবাৰ ন পাপা নাই কি কোনটো অঁ এইটো বোপা হয় এজনী মা হয় কৈ দিয়া এবাৰ অঁ সেইটো তুমি হয় কৈ দিয়া হেপী বাৰ্থডে বুলি কৈ দিয়া সি একে বকচাহে উঠিব বিচাৰিছে দেই ৰচকাটো হেপী বাৰ্থডে বুলি কৈ দিয়া গৈ আছোঁ ব'ল মই জেঠাই চাহ খাব মাতিছে জেঠাই খাব মাতিছে হাই ফ্ৰেণ্ড মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভালেই মোৰো ভাল আজি যিহেতু আমাৰ বেটাৰ জন্মদিন 7 মে' আজি 2 years কমপ্লিট হৈ যাব কাইলৈৰ পৰা 3 yearsত সোমাব তাৰ বাবে আজি বাৰ্থডে চেলিব্ৰেট কৰা নহ'ব কাৰণ তাৰ দেউতাকে আহিব নোৱাৰিলে অহাবাৰ চেলিব্ৰেট কৰিম ভালকৈ কাৰণ এইবাৰো কৰিলোঁহেঁতেন আগৰবাৰৰ দৰে কিন্তু এবাৰ তাৰ দেউতাকে আহিব নোৱাৰিল সেইটো কাৰণে আমাৰ বাৰ্থডে মানে পতাই নহ'লে তথাপিতো গাঁৱৰ 2-3-4জন এনেকৈ ভকত মাতি মানে আশীৰ্বাদ লোৱা হ'ব আৰু তাকে মানে অলপ কিবা কিবি মিঠাই চিঠাই আনিছে কেক চেক কিন্তু নাই অনা কাটিবৰ কাৰণে সেই মিঠাই চিঠাই আনিছে তাকে ভগাই কৰি দিম আৰু তাৰপিছত আকৌ লগৰ ল'ৰা ছোৱালী সৰু সিহঁতক মাতিছোঁ সিহঁতো আহিব সেয়াই আৰু বাকী বিশেষ একো নাই তাকে অলপ আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ চাই যাব বৰ বিশেষ একো নাই বাৰু বাৰ্থডে বুলি সেয়া আশীৰ্বাদ লোৱাই কেৱল আৰু বেটাৰ জন্মদিন উপলক্ষে পোনপ্ৰথমে চাকি এগছি জ্বলাই দিছোঁ এয়া আমাৰ বাৰ্থডে খাবলৈ কাৰণে আহিছে কণ টিকলাকেইটা চাই দিয়াচোন আমাক চাহ ভাল পোৱা নাই আপোনালোকে হেৰি ক'লে বছৰলৈ আশীৰ্বাদ দি কৰিছোঁ ক'ৰবাতো নিজে দুখ উঠাই নাই আজিকালি বছৰ দিনত বোলে তাৰ বোলে জন্মদিন পাতিছে কৰিব আমাৰ তাত প্ৰতি মিনিটে একো নাই মনত যিখিনি আছে তাকে কৈ চাওঁ প্ৰভু দায়িত্ব নোলোৱাকৈ সকলো মাজনা কৰি জয় কৰি ৰাখিবৰ কাৰণে শক্তি দি প্ৰতিবাই কৃপালৰ গোবিন্দই কৃপা আমাৰ সৰুকৈ গোপিনী কেইজনমানে আশীৰ্বাদ লৈছোঁ আমি আজি এইফালে আমাৰ বোকা পৰি আছে এই কেইজনী গোপিনী আশীৰ্বাদ লৈছোঁ এতিয়া আৰু চাহ জলপান কিবা কিবি যোগাৰ কৰোঁ যাওঁ আমাৰ আয়োজন কৰি আছে ইফালে কিবা কিবি এয়া হ'ল এইফালে আমাৰ চাহ বনাই আছোঁ আমি এইটো আৰু এইফালে মানে হেৰি চৰি আছে আৰু ওলাই মিঠাই আনিছে তাৰ কাকাই মিঠাই লৈ আনিছে যিহেতু দেউতাক আজি নাই বাৰ্থডে ডাঙৰকৈ চেলিব্ৰেট কৰিবৰ কাৰণে নোৱাৰোঁ অলপকৈ আৰু মিঠাই আনিছে মানে কিবা এইয়া মিঠাই চিঠাই ওলাই এই আনিছে জিলাপি আকৌ আনিছে এইটো হ'ল এইফালে আমাৰ একদম জিলাপি চিলাপি মিঠাই তৈয়াৰ চাহ হোৱা সকলোকে এনেদৰে দিয়া হৈছে বাহিৰতে মিঠাই চিঠাই দি দিছোঁ আৰু এনেকৈ বাৰ্থডে খাই কেনেকৈ লাগিছে এইটো হ'ল আমাৰ টিকলাৰ প্লেট এইটো হ'ল আমাৰ টিকলাটো বাৰ্থডে খাই কেনেকুৱা লাগিছে অঁ ইয়াকো দেখাম অঁ
তোমাক বাৰ্থডে খাই কেনে লাগিছে অঁ এইটো বোপা আমাৰ বোপাৰ ফেভৰেট বন্ধু মানে এইটো অঁ দেখাই দিছোঁ দে মই দেই খাই কেনেকুৱা লাগিছে হা অঁ এই উঠাই দিছোঁ মই দেখোন এই অঁ এই উঠাই দিছোঁ অঁ 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 এইটোও দিছোঁ অঁ এইটোও দিছোঁ অঁ অঁ এইটো দিছোঁ উঠাব দিছোঁ আয়া অঁ এয়া উঠাই দিছোঁ দে অঁ 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 এয়া উঠাই দিছোঁ দেই এতিয়া আমাৰ বোপাই উঠাব দিছে বোপাই হেপী বাৰ্থডে বুলি কোৱাচোন নে বোপা অঁ অঁ ইয়াত দিছোঁ এই দিছোঁ অঁ এইয়া দিছোঁ দাদাক দিছোঁ অঁ 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 এই দাদাকো দিছোঁ অঁ 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 দিছোঁ দেই তোমাৰ আজি হেপী বাৰ্থডে নে হা আমাৰ ধুনু অঁ